ভাল পাইছে আৰু দেই হেল্ল' গাইছ মাজুলী আও চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি বাহিৰলৈ যোৱা নাই কম্পিটিশ্যন কৰিবলৈ আমি ঘৰৰ মানুহ অকলে 4জন মানুহ আছে 4জনে আমি কম্পিটিশ্যন কৰিম আজি মেগী কম্পিটিশ্যন ইয়াত মেগী ৰেডি হৈ আছে ইয়াত 4 প্লেট মেগী ৰেডি হৈ আছে চাও আমাৰ কোনজনী জিকিব প্ৰথম পুৰস্কাৰ পাব দেই 100 টকা এটা যিজনে জিকিব আগতে খাই শেষ কৰিলে গম পাইছা ঠিক আছে গাইস ভিডিওটো চালু কৰি দিছো মই এতিয়া কেমেৰামেন হম আৰু আমাৰ ডাঙৰ ছোৱালী খাব এতিয়া নামটো পিংকি মিলি নেক্সট খাব আমাৰ সঞ্জয় ৰাণী তাৰছত আমাৰ ওয়াইফ খাব চাই থাকিব আপোনালোকে ভিডিওটো স্কিপ নকৰিব আমাৰ প্ৰথম প্ৰতিযোগী আমাৰ মোৰ ছোৱালী পিংকি মিলি ৰেডি কৰা টাইম ষ্টাৰ্ট 2 মিনিটত খাই উলিয়াব লাগিব দেই সব গাইস 2 মিনিট নালাগিবই চাগে অভ্যাস আছে মেগী কোৱাৰ স্টার্ট पूरा दबाइছে एक प्लेट फिनिश फिनिश হৈ গ'ল আমাৰ এতিয়া দ্বিতীয় প্ৰতিযোগী সঞ্জয় ৰাণী মিলি মোৰ 2 নম্বৰ ছোৱালী ষ্টাৰ্ট কৰা 100 টকা এটা পাবলৈ হলে অনকালে খাব লাগিব দেই বায়ে অনকালে খাই উলিয়ালে চেষ্টা কৰিছে বেচেৰা পুৰা মুখত উমা নাই মই আজি কেমেৰামেন হৈছো পুৰা চেষ্টা কৰিছে বেচেৰা মুখ বৰাই বৰাই খাইছে এশ টকা পোৱাৰ আশা নাই খাব নোৱাৰে আত দাঙি দিয়া নোৱাৰি ন আমাৰ এইজনী 2 নম্বৰ ছোৱালী আত দাঙি দিলে নোৱাৰিলে এতিয়া 3rd নম্বৰত মই আছো এতিয়া কেমেৰামেন হ'ব ডাঙৰ ছোৱালী কেমেৰা কৰা হেল্ল' গাইস এতিয়া মোৰ পালত পৰিছে দেই মইতো অলপ মেচিনে হয় অলপ খুবকে চুবাই দিম আৰু মই প্ৰথমটো ল'বগে লাগিব নহলে 100 টকা গুচি যাব নহয় আদাই পাৰিছে কম সময়ত খাই উলিয়াইছো দেই ঠিক আছে গাইস আৰু নেক্সট আছে মোৰ ওয়াইফ আছে ওয়াইফে খাব চাই থাকিব আপোনালোকে ভিডিওটো স্কিপ নকৰিব দেই আমাৰ 4 নম্বৰ প্ৰতিযোগী আহিলে ৰবা লগে লগে সুবাবলৈ লৈছে এটো মোৰ ওয়াইফ হয় টাইম স্টার্ট শুরু করো
পুৰা চেষ্টা কৰিছে 100 টকা পাবৰ কাৰণে। গাইজ কমেণ্টত জনাব কোনজনী জিকিব এতিয়া। ফাৰ্ষ্টটো ময়ে হৈ আছোঁ যেন লাগিছে বাৰু, ঠিক নাই। মাইকী মানুহজনী হ'বলৈ হৈ আছে দেই, পুৰা স্পীডত খাই আছে। আৰু বেছি নাই, পুৰা কুইকত খাইছে। 100 টকাটো তাইয়ে নিবগৈ নেকি, কমপ্লিট কৰি দিলে কম সময়ত। হেল্ল' গাইজ, আজিৰ কম্পিটিশ্যনত মোৰ ডাঙৰ ছোৱালীজনী জিকিছে, গতিকে 100 টকা দিম বুলি কৈছিল। 100 টকাটো দিবই লাগিব। এইটো 100 টকা দি দিলোঁ। লোৱা, খুব ভাল পাইছে আৰু দেই। হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে নটিফিকেশ্যনটো টিপি থৈ দিব, সোনকালে ভিডিঅ'টো পাবৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।